বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ত। আশা কৰোঁ সকলো ভালে আছে আৰু ভালে কুশলে থাকক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। বন্ধুসকল, আজি মই আপোনালোকক এনেকৈ এখন এয়াৰপোৰ্ট দেখাম, যোনটো এয়াৰপোৰ্টত আপোনাৰ সমুদ্ৰ মন্থনৰ দৃশ্য দাঙি ধৰিছে। সেইটো হ'ল আপোনাৰ আমাৰ ভাৰতৰ নহয়, ভাৰতৰ বাহিৰত হয় সেইটো। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনালোকক দেখাই আছোঁ সেই এয়াৰপোৰ্টখন। আপোনাৰ যিটো সমুদ্ৰ মন্থনৰ দৃশ্য, সেই দৃশ্যটো আপোনাৰ এটা এয়াৰপোৰ্টতে দাঙি ধৰিছে। তাতে এয়াৰপোৰ্টতে প্ৰতিমা বনাই থৈছে, সমুদ্ৰ মন্থন কেনেকৈ হৈছিল সেইটো দেখাইছে তাত। সেই এয়াৰপোৰ্টটো আমাৰ ভাৰতৰ কোনো এটা ৰাজ্যতো নহয়, আমাৰ ভাৰতত নহয়। সেইটো হ'ল আপোনাৰ প্ৰথমত আপোনালোকে ভিডিঅ'টো চাই লওক, সেই সমুদ্ৰ মন্থনৰ ভিডিঅ'টো। পিছত কৈ আছোঁ আপোনালোকক যে এই সমুদ্ৰ মন্থনটো ক'ত হৈছিল আৰু মানে সমুদ্ৰ মন্থনৰ এই দৃশ্যটো কোনটো এয়াৰপোৰ্টতে দাঙি ধৰিছে আৰু এই কোনটো দেশ হয় আৰু কোনখিনি জেগাত এইটো দাঙি ধৰিছে। এইটো যিটো আমাৰ ভাৰতৰ সংস্কৃতি হয়, এইটো আপোনাৰ বেলেগ দেশত বিদেশত এইটো আপোনাৰ দাঙি ধৰিছে। এইটো আপোনালোকে এই ভিডিঅ'খিনি চাই লওক। পিছত আপোনালোকক মই কৈ আছোঁ এইটো কোনখন দেশত হয় আৰু কোনখন জেগাত হয় আৰু আপোনাৰ কোনখন এয়াৰপোৰ্টত হয়। আপোনালোকে ভিডিঅ'টো চাই লওক আগতে। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো দেখিলে আৰু ভিডিঅ'টো দেখিতো গমেই পাইছে এইটো এটা এয়াৰপোৰ্ট হয়। আৰু এই এয়াৰপোৰ্টত ধুনীয়াকৈ পূৰা মূৰ্তি বনাই ৰাখি দিছে সমুদ্ৰ মন্থনৰ। আৰু এই এয়াৰপোৰ্টটো হ'ল বেংককৰ সুবৰ্ণভূমি এয়াৰপোৰ্ট। বেংককৰ সুবৰ্ণভূমি এয়াৰপোৰ্ট আপোনালোকে ইউটিউবত চাৰ্চ মাৰি চাব, গুগলত চাৰ্চ মাৰি চাব, সুবৰ্ণভূমি এয়াৰপোৰ্টৰ সমুদ্ৰ মন্থনৰ হেৰিটো আহি যাব। আপোনালোকে ইউটিউবতো চাৰ্চ মাৰিলে পাব, আকৌ আপোনাৰ গুগলতো চাৰ্চ মাৰিলে পাব। আপোনালোকে এইটো চাই লওক। যিটো আপোনাৰ আমাৰ এইটো গৰ্ব কৰিব লাগে, যিটো আপোনাৰ আমাৰ ভাৰতৰ সংস্কৃতি বেংককত দাঙি ধৰিছে, বেংককৰ এয়াৰপোৰ্টত। সেইটো দেখি কিবা এটা ভাল লাগিছে। আৰু যাৰ ভিডিঅ'টো দেখি ভাল লাগিছে তো এটা লাইক এটা মাৰি দিব আৰু ছাবস্ক্ৰাইব কৰি যাব যোন নতুন আহিছে মোৰ চেনেলত। আৰু আপোনালোকে শ্বেয়াৰ এটা মাৰি দিব আৰু কমেণ্ট কৰি জনাব। আৰু আশা কৰোঁ সকলোৱে ছাপোৰ্ট কৰিব যাতে আগলৈ আগবাঢ়ি যাব পাৰোঁ। ইয়াতে ভিডিঅ'টো সামৰণি কৰিছোঁ আজিৰ কাৰণে। বাই।